বন্ধুসকল নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনাক আমাৰ চেনেল লিপ্ৰাছ দিবলৈ। হয় বন্ধুসকল, আমাৰ অসমত এনে কিছুমান মানুহ আছে যিয়ে নেকি অকল আনক সমালোচনা কৰিবলৈ জন্ম লাভ কৰিছে। হয় বন্ধুসকল, আমাৰ সকলোৱে মৰমৰ বৰ্ষাবাৰ বিয়া আগমুহূৰ্তত আমাৰ অসমৰ এচাম মানুহে বৰ্ষাবাৰ বিয়া গোন্ধ পোৱাৰ লগে লগেই কমখন কৰিলে নে বাৰু? হয়তো আপোনালোকৰ মনত আছে। মুঠৰ ওপৰত আপুনি ফেচবুকতে হওক বা হোৱাটছআপতে হওক বা ইনষ্টাগ্ৰামতে হওক, আপুনি যদি ভালৰ বাবে যিকোনো এখন ফটো পষ্ট কৰিবলৈ যাব, আপুনি তাত তলত দেখিবলৈ পাব আপোনাক ডিম'টিভেট কৰিবলৈ আপোনাক কিছুমান মানুহে আগুৰি ধৰিব। হয় বন্ধুসকল, আমি যদি এতিয়া মেইন কথালৈ আহোঁ, তেতিয়াহ'লে আপোনালোকে ইতিমধ্যে অৱগত যে নীল আকাশৰ 28 ফেব্ৰুৱাৰী অৰ্থাৎ 15 ফাগুন তাৰিখে আমাৰ সকলোৱে মৰমৰ নীল আকাশৰ বিয়া। পোনপ্ৰথমে নীল দা আৰু নাঞ্চি ফুকন বালৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ, তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ফেচবুকত এজন মানুহে পষ্ট কৰিছে আৰু পষ্টখনত নাঞ্চি ফুকন বা আৰু নীল দাৰ এখন ফটো পষ্ট কৰিছে, মানে তেওঁ নীল দাৰ শুভেচ্ছাৰ বাবে এখন তেওঁ ফটো পষ্ট কৰিছে আৰু তাৰ তলতে দুজন মানে কমেণ্ট কৰিছে, নীল দাৰ লগত অলপো মিলা নাই, আমিচোন গমেই নাপাওঁ এইটোৰ বিয়া কথা, কিবা এটা ভাল লগা নাই। হয় বন্ধুসকল, এই দুজনে বেয়াকৈ কমেণ্ট কৰি নীল দাক বা নাঞ্চি ফুকন বাক যে ডিম'টিভেট কৰিব নোৱাৰে সেইটো ময়ো জানো, বা অসমৰ ৰাজ্যক যে ডিম'টিভেট কৰিব নোৱাৰে সেইটো ময়ো জানো। কিন্তু বন্ধুসকল, আমি এইটো কথা মনত ৰখা উচিত যে যিকোনো কথা প্ৰথমে এজনেহে কয়, তাৰপিছত দেখাক দেখি ক'বলৈ আৰম্ভ কৰে। হয় বন্ধুসকল, আমাৰ অসমৰ মানুহৰ এটা ভাল গুণ আছে, নিজে একোডাল কৰিব নোৱাৰে কিন্তু দেখাক দেখিহে কৰিব পাৰে। ঠিক তেনেদৰে প্ৰথমে এজনেহে কয়, তাৰপিছতহে দেখাক দেখিহে ক'বলৈ আৰম্ভ কৰে। হয় বন্ধুসকল, মই এই কমেণ্ট দুটাৰ পৰা এটা ভিডিঅ' প্ৰস্তুত কৰিব বিচৰা নাই। মই বিচাৰিছোঁ আমাৰ অসমত এনে কিছুমান মানুহ আছে যিবোৰ মানুহে নেকি আনক ট্ৰল কৰা বা আনক সমালোচনা কৰিবলৈহে জীয়াই আছে। মই তেনেকুৱা মানুহক ক'ব বিচাৰোঁ যে আপোনালোকে অসমখনক এটা বেয়া পৰিস্থিতিলৈ ঠেলি আছে। তো বন্ধুসকল, মই ক'ব বিচাৰোঁ আচলতে তেনেকুৱা মানুহৰ পৰা সদায় দূৰত থকা উচিত। আৰু তেওঁলোকক মই ক'ব বিচাৰোঁ যে আপোনালোকে আনক ট্ৰল কৰা বা আনক সমালোচনা কৰাৰ আগত 100 এবাৰ ভাবিব আপোনালোকে নিজে কি কৰি আছে। হয় বন্ধুসকল, ভাল পোষ্ট এটা দিলেও আপুনি তাত ডিম'টিভেট কৰিবলৈ আপোনাক বহুত মানুহে আগুৰি ধৰিব। তো বন্ধুসকল, তেনেকুৱা মানুহৰ পৰা সদায় দূৰত থাকক। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আৰু যদি ভিডিঅ' চাই অলপ ভাল লাগিলে তেন্তে এটা লাইক কৰি দিব, আৰু যদি চেনেল নতুন আছে চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনে অন্য এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।